নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ভাবোঁ আপোনালোকে ভালেই আছে। চ' বন্ধুসকল, গুড মৰ্ণিং অল অফ ইউ। তো আমি আহিছোঁ এটা দোকানলৈ, এইখন দোকান, আৰু আজি আমি কথা পাতিম এটা বহুত ভাল বিষয়ত। কাৰণ সৰভোগ কিহৰ বাবে বিখ্যাত, আজি আমি আপোনালোকৰ লগত কথা পাতিম। সৰভোগৰ মানুহৰ লগত কথা পাতিম, সৰভোগ কি কি কাৰণত বিখ্যাত হয়, ঠিক আছে। আৰু লগতে এটা সুখৰ খবৰ বন্ধুসকল, মোৰ আজি 100 ছাবস্ক্ৰাইবাৰ হৈছে। চ' নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, এইটো বহুত হয়। চ' আজি এটা চেলিব্ৰেটি কৰিম, ঠিক আছে। বলকচোন চাওঁ। এইখনেই হ'ল সেইখন দোকান, যিখন দোকানত মই ৰাতিপুৱা আহিছোঁ। আৰু ইয়াতে কি কি লাগে আপোনালোকক ল'ব পাৰে, জহা চাউলৰ পৰা আৰম্ভ কৰি কণী, আটা, মছলা, বাকী আৰু বহুতেই আছে। বাকী দাদা গুড মৰ্ণিং। গুড মৰ্ণিং। নমস্কাৰ। কি খবৰ? ভাল। ভালে আছে না? অঁ, বাকী কেনে চলিছে বেচা কিনা? সেইকাৰণে ভালেই। ভালেই চলিছে ন? মই জানো এইখিনি অঞ্চলত আপোনাৰ দোকানখন বহুতেই ভাল চলে, হয় না? অঁ, তো আৰু ভাল চলক। তো সকলোৱে আহিব দাদাৰ দোকানত, অলৰেডি আহিছেই দাদাই। দাদা ইয়াৰ দোকানত আহি কেনেকুৱা লাগে? ভালে লাগে ইয়াত। ভালে লাগে ন, যিহেতু আপোনালোকৰ ওচৰতে হয়। ঠিক আছে বাৰু, দাদাই বহুত ডিছকাউণ্টত দিয়ে শুনিছোঁ। তো বন্ধুসকল, এতিয়া আমি সৰভোগলৈ যাম, আৰু সৰভোগত যাই আজি যিটো টপিকৰ বিষয়ে মই আপোনালোকক অলৰেডি কৈ গৈছোঁ, অৱগত কৰি গৈছোঁ, সেই বিষয়ত বিৱৰি আলোচনা কৰিম, আৰু লগতে কি চেলিব্ৰেট কৰোঁ সেইটো চাওঁ আহক। কিয়নো বন্ধু, মোৰ কাৰণে আজি বহুতেই আনন্দৰ দিন, বহুতেই আনন্দৰ, আৰু সেই আনন্দৰে এপাক মানে আমি কিবা কিবি কৰিম আৰু। চ' বলকচোন কি কৰোঁ চাওঁ একেলগে, নে কি কয়? বলক তেতিয়াহ'লে। তো বন্ধুসকল, আহি গ'লোঁ আমি সৰভোগ। তো এতিয়া আমি প্ৰথমতে আমাৰ চেলিব্ৰেটিটো কৰি লওঁ, নে কি কয়? আজি বহুতেই আনন্দৰ দিন বন্ধু, কিয়নো বহুত কম সময়ৰ ভিতৰত মই 100 ছাবস্ক্ৰাইব কৰিছোঁ। তাতকৈ বেছি নহয় দেই, 100 জাষ্ট। তো সৰুকৈ আমি এতিয়া এটা চেলিব্ৰেট কৰিম, যিহেতু বহুত আনন্দৰ দিন। চ' আশা কৰোঁ আপোনালোকৰ আৰু সঁহাৰি পাম, আৰু আগুৱাই যাম। বলকচোন চাওঁ কি আমি কৰোঁ। এতিয়া ষ্টাৰ্ট কৰিছোঁ আজিৰ চেলিব্ৰেট কৰাৰ কাৰণে। চ' এয়া মোৰ বন্ধু প্ৰণৱ নাথ। হাই ব্ৰ'। তো কেনে পাইছে আপুনি? ভাল লাগিছে ন? যিহেতু আমি কম সময়ৰ ভিতৰত 100 হ'ব পাৰিছোঁ। চ' এতিয়া সৰুকৈ এটা চেলিব্ৰেট, এইটো হ'ল কেক, আৰু এইটো মাজতে এটা দিলেই হ'ব। সেইটো ওলাই লওঁ তাৰ পৰা, কেয়াৰ পৰা। ত' এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ, ইয়াত মিডিলত দিলেই হ'ব। ড্ৰেছটো ক'ত? মেচটো দিলে হ'ল, জ্বলাই দিম ধুনীয়াকৈ। এতিয়া আমি ইয়াতে জ্বলাই লওঁ। এই চলাইটো উল্টাকৈ মাৰছি ভাই। এতিয়া আমি ক'ব লাগিব কি, হেপী 100 ছাবস্ক্ৰাইবাৰ, হয় না? তো আপোনালোকে ছাপোৰ্ট কৰিব। তো আশা কৰিলোঁ আৰু আগন্তুক দিনত আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰিম। এতিয়া আমি চেলিব্ৰেট কৰিম। তো আশা কৰোঁ আপোনালোকৰ আৰু সঁহাৰি পাম, আৰু আগুৱাই যাম, আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিম। তো গতিকে এতিয়া আমি আৰম্ভ কৰোঁ। আমি যিহেতু সৰু মানুহ, গতিকে সৰুৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ডাঙৰ হ'লে আৰু ডাঙৰ হ'ব, নে কি কয়? তো আহক সকলোৱে, আহক দাদা, এইফালে আহক, আহক জলদি আহক, আপুনি আহকচোন এইফালে। ত' হেপী 100 ছাবস্ক্ৰাইবাৰ। তো আপোনালোকে অলপ যদি ৱেষ্ট কৰে ভাবক। প্ৰথমতে আপোনালোকলৈ দিছোঁ, মোৰ ছাবস্ক্ৰাইবাৰ বন্ধুসকল, এয়া লওক। আহিলে পাতল হয়, দ্বিতীয়তে মই খাইছোঁ, কষ্ট কৰিছে যিহেতু বাইদেউ। এতিয়া চবকে দিম, চবকে কৈ দিম। এতিয়া আমাৰ কাকা লওকচোন। চ'
তো বন্ধুসকল এতিয়া আমি চেলিব্ৰেট কৰিলোঁ তো মোৰ মৰমৰ বন্ধুজনক দিয়া নাই যিয়ে মোৰ কাৰণে বহুত কষ্ট কৰিছে তো তাকে দিয়া নাই তো তাকে দিওঁ এটা নে কি কয় ভাবচোন হে বন্ধু লওক ধুনীয়াকৈ আশা কৰোঁ আৰু সঁহাৰি পাম নে কি কয় বন্ধুসকল আমি চেলিব্ৰেট কৰিলোঁ আৰু চেলিব্ৰেট কৰাৰ পিছত এতিয়া দাদা কিবা এটা কথা ক'ম বুলি কৈছে তো দাদাক আমি চাওঁ কি কয় নমস্কাৰ দাদা নমস্কাৰ ভালে কংগ্ৰেচুলেশ্যন Thank you so much. এনেকৈ আগবাঢ়ি যোৱা অংশগ্ৰহণ থাকিব থেংক ইউ ছ' মাছ দাদা দাদাই মোক কামনা দিছে যে 100 ছাবস্ক্ৰাইব হোৱাৰ কাৰণে দাদাই মানে কংগ্ৰেছো দিছে তাৰ কাৰণে দাদাক বহুত বহুত ধন্যবাদ আশা কৰোঁ দাদাহঁতৰ আৰু আমি সঁহাৰি পাম আৰু বহুত হেল্প পাম যাৰ কাৰণে মই আগুৱাই যাব পাৰিম আৰু আপোনালোককো মই ৱাদা কৰিছোঁ বন্ধুসকল মই আপোনালোকক আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আমি চেলিব্ৰেট কৰিলোঁ আৰু এতিয়া হ'ল কি সৰ্বু কিহৰ কাৰণে বিখ্যাত আমি অলপমান আলোচনা কৰিম তো মই জনামতে বন্ধু সৰ্বু প্ৰথমতে জনাজাত গৰখীয়া মন্দিৰৰ পৰা গৰখীয়া মন্দিৰ সৰ্বুগড় নহয় অল অসমৰ এটা ভাল লগা ঠাই আৰু বহুত জনপ্ৰিয় ঠাই গৰখীয়া মন্দিৰ তাত আপুনি আহিলে মাঘ মাহত যদি আহে তেতিয়াহ'লে আপুনি তাত ভৰি দিবলৈ ঠাই নোপোৱা এনেকুৱা পৰিস্থিতি পৰি যায় আৰু দ্বিতীয়তে বন্ধু ইয়াতে বিখ্যাত হ'ল মিঠা দৈ মানে দৈ বুলি ক'লে সৰ্বুক জানো যেনেকা পেৰা বুলি ক'লে আমি গোলাঘাট জানো ঠিক তেনেদৰে দৈ বুলি ক'লে আপোনাৰ কি হয় সৰ্বুক গম পাওঁ কিয়নো সৰ্বুকৰ দৈ বহুতেই বিখ্যাত আৰু তৃতীয়তে মই ইয়াতে আহি গম পাইছোঁ যে যিটো সৰ্বুকত মানুহৰ প্ৰতিটো ঘৰে ঘৰে পোৱা যায় সেইটো হ'ল নিমকি আজি আমি খাম অৱশ্যে চাম আৰু খাম নিমকি কেনেকুৱা ধৰণৰ হয় সৰ্বুকত পোৱা যায় আৰু টেষ্টটো কেনেকুৱা হয় সেইটো আজি খাই চাম আৰু লগতে খুব কম সময়ৰ ভিতৰতে এটা ইয়াতে পাৰ্ক এটা নিৰ্মাণ হৈছে মানে ঘাট যিটো পিকনিক প্লেচ যিটোৰ নাম কি আছিল জুবিন ঘাট বুলি কিয়নো সেই জুবিন ঘাটত আমি যাম আপোনালোকক দেখুৱাম কিন্তু কেইদিনমান পিছতে আমিও যাম বুলি আমি প্লানিং কৰিছোঁ আৰু দাদাৰ লগত তো এনজয় কৰিম তাতে তো বহুতেই ধুনীয়া প্লেচ হয় সেইটো আমি জনামতে তো বলকচোন আজি অলপ মন্দিৰটোও চাওঁ আৰু নিমকিটোও খাওঁ লগতে দহিৰ কথাও আলোচনা কৰোঁ নে কি কয় দাদা সৰ্বুকত দৈৰ কাৰণে বিখ্যাত হয় ন মিঠা দৈ আপুনি খাইছেনে আপোনালোকৰ ঘৰত বনাই নে দাদা অঁ দাদাৰ ঘৰতো বনাই তো নিশ্চয় আমি এদিন দাদাৰ ঘৰত যাই মিঠা দৈটো খাম নে কি কয় তো এতিয়া আমি অলপ দোকানতেই গম পাম যে দোকানত কেনেকুৱা ধৰণৰ বিক্ৰী কৰে কি দামত কেনেকৈ কি পদ্ধতিত বনায় অলপ জানি ল'ম নে কি কয় অলপ চেষ্টা কৰিম বন্ধুসকল বলকচোন অলপ নিমকি আমি জনামতেই সৰ্বুকৰ যিখিনি বিখ্যাত বস্তু হয় সেইখিনি মই নিজে আপোনালোকক বৰ্ণনা কৰিলোঁ কিন্তু এতিয়া আমি সৰ্বুকবাসী ৰাইজৰ পৰা জানিব চেষ্টা কৰিম নে কি কয় বলকচোন এটা দাদাৰ কাষলৈ যাওঁ এয়া মোৰ বন্ধুৱে ক'ব পাৰি গুড মৰ্ণিং কি খবৰ বাৰু ভালেই খবৰ তোমাৰ কেনেকুৱা মোৰ ভালেই বাৰু কথা হ'ল কি মই শুনিছোঁ যে সৰ্বুকখন বহুত বোলে বিখ্যাত এটা জাগা তো এই বিখ্যাতটো কিহৰ কাৰণে বাৰু সৰ্বুক বিখ্যাত সেইটো আপোনালোকে সকলোৱে জানে আৰু হয়তো ৰমায়ো জানে ভালদৰে সৰ্বুক বিখ্যাত দৈৰ কাৰণে দৈ গাখীৰৰ কাৰণে আৰু আমাৰ ইয়াতে এটা বিখ্যাত বুলি ক'ব গ'লে গৰখীয়া ধানটো জানে সকলোৱে জানে সেইটো অসমবাসী ৰাইজে জানে তাৰপিছত গৰখীয়া ধানততো বহুত মানুহ আহে মাঘৰ মাহত এই মাঘ মাহ পৰিবই আৰু বেছিদিন নাই তো মাঘ মাহত বহুত মানুহ সমাগম হ'ব আপোনালোকো আহিব আৰু আমিতো থাকিমেই ইয়াতে কিবা অসুবিধা হ'লে আমাক জনাব পাৰে ৰমাক জনাব পাৰে মোক জনাব পাৰে আৰু মেইন কথাটো কি মাঘ মাহৰ যিটো গোটেই মাহটো মানে 30 দিনীয়া যিটো মাহ গোটেই মাঘ মাহৰ গোটেই মাহটোৱে আমাৰ উৎসৱ এটা হয় তাতে তো উৎসৱটো চবে উপভোগ কৰিব পাৰিব সেইটো চাগে গৰখীয়া মন্দিৰতে হয় গৰখীয়া মন্দিৰত তাত ষ্টেজত ধৰি লওক কিবা কাৰণৰ কিবা কিনে আপোনালোকৰ হৈ থাকে প্ৰগ্ৰাম হৈ থাকে সাংস্কৃতিক অনুষ্ঠান হওক কিবা হওক তাৰপিছত এখন তাৰে ছাইডতে মেলা আছে মেলাখনো আপোনালোকে চাব পাৰিব মেলাখন ইমান বহুত বেছি ডাঙৰ নহয় কিন্তু চাবলগীয়া আৰু কিছু বস্তু পোৱা যায় আৰু মই দেখিছোঁ যে মন্দিৰখন বৰ্তমান বহুত ধুনীয়া কৰি তুলিছে মানে নতুনকৈ বনাই আছে আৰু এটা কথা হ'ল কি সৰ্বুক মই সেইটো কাৰণত সেইটোও বিখ্যাত বুলি কৈছোঁ যে এটা বস্তু যিটো হ'ল মানুহৰ প্ৰতিটো ঘৰে ঘৰে পোৱা যায় সেইটো হ'ল নিমকি নিমকি ইয়াতে নিমকি প্ৰতিটো ঘৰে ঘৰে পোৱা যায় দোকানে পোৱা যায় তো সেইটো মানে মই ভাবোঁ সেইটো ইয়াৰ কাৰণে বিখ্যাত বুলি
যিহেতু যেনেকৈ আমাৰ ঘৰৰ সিফালে চাবলৈ গ'লে এইবিলাক বস্তু নাপায় তো ইয়াতে পাইছোঁ তাৰ কাৰণে মই ভাবোঁ সেইটোও বিখ্যাত তো সেইটো মানে আপোনালোকৰ ঘৰটো বনাই ন নিমকিটো আমাৰ ঘৰত নবনাই বাৰু তো আমাৰ ঘৰত বেলেগ বেলেগ ধৰণৰ বস্তু বনায় কিন্তু নিমকিটো আমাৰ ঘৰত নবনায় চ' বন্ধুসকল আমি দাদাৰ লগত বহুত টাইমে কথা পাতিলোঁ আৰু বহুতো কথা শিকিলোঁ সৰভোগৰ বিষয়ে বহুত নজনা কথা শিকিলোঁ চ' বলকচোন এতিয়া আমি অলপ নিমকি খাবলৈ যাওঁ নে কি কয় বলক আগতে সেইটোৱে টেষ্ট কৰি আহোঁ বলক আহি পালোঁ সেই দোকানত যিটো দোকানৰ কথা কৈ আছিলোঁ মই সেই দোকানখনক মই এতিয়া আপোনালোকক ক্লিয়াৰলি দেখুৱাম ভালকৈ বলকচোন এইটো আৰু বস্তুটো যিটো কৈছোঁ নিমকি সেয়া হ'ল এইটো সৰভোগৰ প্ৰায়েভাগ মানুহৰ ঘৰতে পোৱা যায় দাদা এইটো দাম কেনেকৈ দিছে নিমকি 140 কিলো তো 1 পোৱা দিবচোন দাদা খাইছোঁ কেনেকুৱা হয় টেষ্টিটো ল এইবিলাক কি নতুনকৈ বনাই আছে নেকি অঁ আচ্ছা এইবিলাক এনেকৈ কৰি তাৰপিছত এতিয়া ভাজিব ন ঘৰতে তৈয়াৰী হয় বহুত চাগে ভালেই হ'ব অলপমান টেষ্ট কৰি চাওঁ দাদাই আমাক দিব 1 পোৱা দিলেই হ'ব আমি খাম 250 গ্ৰাম লৈ যাম এটা দিবচোন এটা দিয়ক খাই চাম আপোনালোকেও খোৱা বহুত টেষ্টি হয় খাই লৈ ভাল লাগিল সেইকাৰণে অলপমান লৈ ল'লোঁ আৰু তো এতিয়া এইটো মই ঘৰত যাই খাম ঘৰৰ লগত বাকী পইচাখিনি দি দিলোঁ দাদা বাই হাততে লৈছোঁ দেই বেয়া নাপাব তো এতিয়া এইখিনি ল'লোঁ ঘৰত যাই খাম টেষ্টটো কেনে লাগে ঘৰতো জনাম মইতো ভাল পাইছোঁ কিন্তু ঘৰতো জনাম